वेल केতিয়াबा जेटा रिलेशनशिपत सफोकेशन হয় जेटा खूब बेसी कष्ट পোৱা যায় সেই ৰিলেশনশিপটোৰ পৰা ওলাই অহাটোৱে ভাল वेल ऑफ कोर्स ওলাই অহাৰ আগতে আপুনি বহুত বস্তু চিন্তা কৰিব লাগিব প্ৰ'জ এণ্ড কনছ চিন্তা কৰিব লাগিব ভাল বেয়াটো চাব লাগিব কিন্তু সেই ৰিলেশনশিপটোত অকল যদি আপুনি দুখে পাই আছে অকল কষ্টই পাই আছে আপুনি ভুগি আছে তেতিয়া হলে তেনেকুৱা এটা ৰিলেশনশিপত কম্প্ৰমাইজ কৰি এডজাস্ট কৰি স্যাক্ৰিফাইস কৰি থাকাৰ কোনো যুক্তি নাই কাৰণ লাইফ এটাই জীবন এটাই গতিকে আপোনাৰো এভৰি ৰাইট আছে টু বি হ্যাপি টু স্মাইল টু এনজয় ইয়োৰ লাইফ গতিকে য'ত আপুনি সুখী নহয় য'ত আপুনি কষ্ট পাইছে য'ত আপোনাৰ ভ্যালু নাই তেনেকুৱা এটা সম্পৰ্কত তেনেকুৱা এটা সম্বন্ধত থকাৰো কোনো প্ৰয়োজন নাই Bisa, mone, mone, kori, boloi, apun, apun.